ইটামান বিজি ফোনত বা হিয়াৰ কথাই নাই আছে যি থাকবয়ে নাই মেথছত অলপ ভাল হ'ব লাগে কি বা হয় আৰু তিনটাত মানে মোৰ ভাই কি কবি মেথছত একদম বেয়া একে মেথছত যদি পাছ কৰিলা আৰু পাছ কৰিম নহ'লে বেয়া আৰু উপায় নাই এনে 65 70 থাকিব লাগে মোৰ তহঁতৰে দিন ভাই মোৰতো ফেইলে কৰি কি যায় কি টেনচন কি হয় এতিয়া ভগৱানে তাকে টেনচন ৰিজাল্ট দিছে বে তোৰ কেনে হ'ল ঐ পুৰা মোৰ ভাল হ'ল বে তোৰ কেনেকুৱা হ'ল তোৰ ৰিজাল্ট দিছে কেনে মোৰ ভালে মোৰ 71 এ বে বহুত ভাল লাগিল বে একদম বহুত ভাল লাগিছে তোক কোনে ক'লে মোক পেহাই ক'লে এই মাত্ৰ ফোন কৰি কেনে কিমান সেকেন্ড ডিভিজন পালো 45% ভালে হৈছে বাৰু মই আশাই কৰা নাছিলো কেনেকৈ পালো মই একদম তোমাৰ মোৰ 71 মানে অলপ ভাল নহ'ল আৰু ইমান ভাল নহ'ল আৰু এটা কথা মানে লগৰ বেয়া হ'লেও বেয়া লাগে কিন্তু বেছি ভালকে পাছ কৰিলে বেছি বেয়া লাগে বে তই কিয় ক'লি এটা কথা মানে হেৰি আমাৰ লগৰ যে হিৰ ইয়াৰ বেয়া হ'ল নহয় কি হ'ল এতিয়া ভালকে গমে পোৱা নাই ঘৰত যাব লাগিব ক'ত আছে ই ঘৰত আছে বলছো খুড়া আছে নাই ঘৰত দৰ্জাখন লক আছে দেখোন ঐ কি কৰা যাচ্ছে ধুনীয়া লাগিলে আচল ক্লাছ ক্লাছ ভালে আছে না আপোনালোকে নিশ্চয় ভালে লাগিব মেট্ৰিকৰ ৰিজাল্ট দিছে মিঠাই চিঠাই খাব পাইছে কিজানি আচলতে আমি আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এয়ে যে এই ভিডিঅ'টোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ আৰু কি আছিলে তাকে এনেই হিৰকে ক'ব হাই গাইজ মই জিঅ'তে আছোঁ মৰা নাই আপোনালোকক এই মেছেজ এটা দিবৰ কাৰণে মোৰ এক্টিং কৰিব লগা হৈছে ভিডিঅ'টো আজি বনোৱাৰ একমাত্ৰ লক্ষ্য হৈছে যে মেট্ৰিক পৰীক্ষা এই বৰ্তমান সময়ত যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ যিবোৰ সমস্যা দেখা দিছে মানে এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'লে যে চুইচাইড কৰা সেই পন্থাটো যে বাছি লৈছে সেই পন্থাটো একদম মোৰ দৰে একদম বাছি লোৱাটো একদমেই নালাগে মানে বাচিব দ্বিতীয়তে মানে এই আকৌ এবাৰ দিম সেইটো মনত মানে সেইটো ভাব ৰাখি চেষ্টা কৰিব লাগে এবাৰ নোৱাৰিলে দুবাৰ নোৱাৰিলে চেষ্টা কৰি থাকিলে এদিন হ'লেও পাৰিব আৰু এই মেছেজটো দিবৰ বাবে আমি এই ভিডিঅ'টো বনালোঁ যদিহে আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা আইকনটো দবাই দিব আৰু এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব থেংক ইউ